সীমিত বাজেটত আবদ্ধ থাকি ভিজুৱেল ইফেক্টছ একচন সিকুৱেন্সৰ মাজত সোমাই ছুপাৰ হিৰো জনৰাত এখন সিনেমা নিৰ্মাণ কৰিবলৈ আগবঢ়াটো এটা আচহুৱা অথচ এটা অত্যন্ত সাহসী কথা কাৰণ তেনেদৰে গৈ ইয়াত মুখ ঠেকেচা খোৱাৰ সম্ভাৱনাই সৰ্বাধিক কিন্তু দক্ষিণ ভাৰতৰ পৰিচালক বাছিল জোচেফে এই মুখ ঠেকেচা খোৱাৰ সম্ভাৱনাক শেহতীয়াকৈ ভুল প্ৰমাণিত কৰিছে বিশ্বজুৰি ছুপাৰ হিৰো ছবিৰ বিয়াগুম ফ্ৰেঞ্চাইজি মাৰ্ভেল ডিচিয়ে ৰজনজনাই থকাৰ সময়ছোৱাতেই জোচেফে লোৱা এই সাহসী পদক্ষেপক প্ৰশংসা কৰাটো খুবেই দৰকাৰ কাৰণ পাৰ হৈ যোৱা বৰদিনত জোচেফে ভাৰতবাসীক মিন্নাল মুৰলী নামৰ এজন থলুৱা ছুপাৰ হিৰো উপহাৰ দিছে যোৱা ২৪ ডিচেম্বৰত নেটফ্লিক্সৰ মুজিয়াত ভুমুকি মৰা মিন্নাল মুৰলী নামৰ মালায়ালাম ভাষাৰ ছবিখনে দেশজুৰি চৰ্চা লাভ কৰিছে আৰু প্ৰশংসা বুটলিছে কেৰালাৰ এখন গাঁও হৈছে মিন্নাল মুৰলী ছবিখনৰ পটভূমি এক বিৰল প্ৰাকৃতিক পৰিঘটনাৰ আলমত ছবিখনত দুজন অতিমানৱৰ সৃষ্টি কৰা হৈছে সচৰাচৰ ছুপাৰ হিৰো ছবিত দেখি অহা চহৰকেন্দ্ৰিক কাহিনী ছুপাৰ হিৰো শৰীৰত ব্যতিক্ৰমী আৰু আকৰ্ষণীয় সাজসজ্জাৰ পৰা এই ছবিয়ে ফালৰি কাটিছে সম্পূৰ্ণ থলুৱা আৰু গতানুগতিক সাজসজ্জাৰেই ছবিখনৰ অধিকাংশ সময়ত দুয়োজন ছুপাৰ হিৰোৰ উপস্থিতিৰ কথা পৰিচালকে দৰ্শকক উনুকিয়াই আছে আৰু তেনেদৰেই দৰ্শকক ছবিৰ সৈতে একাত্ম কৰাত সফলো হৈছে বুলি ক'ব পৰা যায় মিন্নাল মুৰলীক এখন ছুপাৰ হিৰো জনৰাৰ ছবি বুলি কোৱা হৈছে যদিও আমি যদি ছবিখনৰ ছুপাৰ হিৰোৰ উপাদানকেইটা আঁতৰাই লক্ষ্য কৰোঁ তেতিয়া ছবিখনক এখন মানসম্পন্ন ড্ৰামা জনৰাৰ ছবি বুলিও ক'ব পৰা যাব এই কথাটোৱে হৈছে মিন্নাল মুৰলীয়ে চিনেমা প্ৰেমীৰ মাজত খোপনি পোটাৰ সুপ্ত কাৰণ মানৱীয় প্ৰমূল্যবোধ আৱেগ প্ৰেম সম্পৰ্কৰ গভীৰতা আদি বিভিন্ন দিশেৰে ছবিখনৰ চিত্ৰনাট্য পৰিপুষ্ট যিবোৰে ছবিখনত ছুপাৰ হিৰো দিশটোৰ সমান্তৰালকৈ গতি কৰি থাকে স্বকীয় শৈলী গ্ৰাম্য পটভূমিত দুজন অতিমানৱৰ উত্থান আৰু তাৰ এজনৰ পতন তেওঁলোকৰ ব্যক্তিগত জীৱনৰ বিভিন্ন সুখ দুখ দুয়োজনৰ নিকটতম ভিন্ন সম্পৰ্কৰ কাহিনীৰে মিন্নাল মুৰলী হৈ উঠিছে আঞ্চলিক ভাষাৰ এখন উপভিজ্ঞ আৰু পৰিপক্ক ছবি পৰিচালক বাছিল জোচেফৰ বিচক্ষণ স্পৰ্শ প্ৰভাৱশালী চিত্ৰনাট্যৰ হাস্যৰস আৰু গম্ভীৰতাৰ সমতুল সমীকৰণ আবহ সংগীতত সুচিন শ্যামৰ দক্ষতা নেপথ্য সংগীতত চান ৰহমান আৰু সুচিন শ্যামৰ সুৰৰ বিস্তাৰ সমীৰ তাহিৰৰ মানদণ্ড সম্পন্ন চিনেমেটোগ্ৰাফিও ছবিখনৰ ঊৰ্ধমুখী যাত্ৰাত পৰ্দাৰ পাছৰ পৰা প্ৰভাৱ পেলাইছে ২০১৮ চনতে আৰম্ভ হোৱা মিন্নাল মুৰলী এই প্ৰকল্প ২০২১ চনত সম্পূৰ্ণ হৈছে ছবিখনৰ সফলতাত অভিনয় দিশটোৰ কথা নকলে অৱশ্যে আধৰুৱা হ'ব দক্ষিণৰ ছবি জগতৰ চিনাকি মুখ টভিন থমাছে প্ৰটাগনিষ্টৰ অভিনয় কৰিছে এণ্টাগনিষ্টৰ চৰিত্ৰটোত অভিনয় কৰিছে ৪৬ বৰ্ষীয় অভিনেতা গুৰু শৰ্মা সুন্দৰমে দুয়োটা মুখ্য চৰিত্ৰতে দুয়োজনে কৰা শক্তিশালী বা দৰ্শকক চুই যাব পৰা অভিনয়ে মিন্নাল মুৰলীত প্ৰাণৰ সঞ্চাৰ কৰিছে অন্যান্য চৰিত্ৰসমূহৰ পৰাও অৱশ্যে পৰিচালক জোচেফে নিজৰ কাম আদায় কৰিবলৈ সক্ষম হৈছে বুলি ক'ব পৰা যায় ছুপাৰ হিৰো জনৰাৰ প্ৰচলিত প্ৰায়বিলাক পৰম্পৰাগত ধাৰণাক নস্যাৎ কৰি সীমিত বাজেটত এখন উপভিজ্ঞ আৰু গতিসম্পন্ন ড্ৰামাৰে পৰিপুষ্ট ছবি উপহাৰ দিয়া মিন্নাল মুৰলীৰ সমূহ কলাকৌশলীক ইয়াৰ দ্বিতীয় পৰ্যায়ৰ বাবে উৎসাহিত কৰাটো প্ৰয়োজন দেশীয় ছুপাৰ হিৰো মিন্নাল মুৰলীৰ এটা অভিযান ইতিমধ্যে শেষ হৈছে অনাগত দিনত অন্যান্য অভিযানত হয়তো মিন্নাল মুৰলীক দেখিবলৈ পোৱা যাব তাৰ আগেয়ে মিন্নাল মুৰলীৰ প্ৰথম অভিযানৰ আপুনিও সাক্ষী হওক